হাই দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল কংকনা কলিতা। মই আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ওচৰত বানপানী হৈছে তাৰ সকলো দৃশ্য আৰু আমি কিমান মাছ পাইছোঁ সকলো দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। এয়া দাদাহঁতে পথাৰত কলগছ কাটি আনি কলৰে ভেল সাজি ভেল চলাই আছে। এইফালে বামুণপাৰা ডেকাপাৰা এইগিলা চব পানীৰ তলত। বালিপাৰা এয়া বালিপাৰা, এইফালে পাৰা কমাৰপাৰা, এয়া কমাৰপাৰা, এইফালে বালিপাৰা, বামুণপাৰা, কমাৰপাৰা চব পানীৰ তলত আছে। ডেকাপাৰা চাওক দোস্ত, সেয়া ঘৰ চোতালত কিমান পানীৰে ভৰি পৰিল। কি ক'ম আৰু দুখৰ বিষয়, উপায় নাই। চাওক দোস্ত, এয়া ঘৰৰ ভিতৰতো পানী আৰু বাহিৰতো পানী, মাত্ৰ কেওফালে পানীৰে পানী। চাওক দোস্ত, কিমান পানী পানী, ইফালে চব পানীৰে পানী পানী, বাপ কেওফালে পানী পানী আৰু পানী, এয়া ইফালেও পানী। ইমান ডাঙৰ পথাৰখন পানীৰে ভৰি পৰিল, বাপৰে বাপ। কি ক'ম দোস্ত, কিমান পানী চাওক, কিমান আঁতৰৰ পৰা আছে। সেয়া সিফালে কেওফালে পানী পানীৰে পানী, বাপৰে। চাওক দোস্ত, এয়া ৰাস্তা ডুবি গৈছে, বেছি নাই আৰু অলপ পিছতে ৰাস্তা ডুবিব। কিমান পানী হৈছে চাওক ইফালে। এয়া খুৰীদেউহঁতে জাল বাই আছে আৰু সিফালেও জাল বাইছে। এয়া জালত এয়া সৰু সৰু মাছৰ পোৱালি পাইছে। কি মাছ পাইছে, কিমান পাইছে, মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবিলাক মাছ পাইছিল জালত খুৰীদেউহঁতে। পুলেৰে কি জোৰে পানী গৈছে চাওক দোস্ত, কি ক'ম আৰু ইমান পানী, কি জোৰে জোৰে গৈছে। এয়া দাদাহঁতে জাল মাৰিব গৈছে। এয়া দাদাহঁতে জাল মাৰি ডাঙৰ ডাঙৰ বৰালি, ৰৌ মিৰিকা আৰু লগতে চন্দা মাছ পাইছে। চাওক দোস্ত, আমাৰ ৰাস্তা পানী হোৱাৰ কাৰণে কেনেকুৱা হৈছে। ইয়াৰ এইপিনেদি সিফালে যাব নোৱাৰা হৈছে। উপায় নাই আৰু, এয়া পানীৰ কাৰণে হৈছে, বাৰিষা বতৰ। A few moments later. এয়া ৰাতিৰ দৃশ্য। গাঁৱৰে দাদাহঁতে লগ লাগি পথাৰত উজানৰ মাছ চাবলৈ গৈছে আৰু উজানৰ মাছত কি কি পাইছে মই দেখুৱাম, আপোনালোকক চাই থাকিব। এইবিলাক মাছ পালে দাদাহঁতে উজানৰ মাছ কাটিবলৈ গৈ, আৰু এডাল কুচিয়া পালো আজি উজানৰ মাছ কাটিবলৈ গৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ফালে পানী হৈছে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।